নমস্কাৰ প্ৰিয় বন্ধুসকল, আপুনি চাপন নেকি বা আপোনাৰ হাইট বা উচ্চতা কম নেকি? আহক তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ আপুনি নিজৰ হাইট কিদৰে বঢ়াব। লগতে হোম ৰেমিডাইজ ইন আছামিজ নামৰ এই হেল্থ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক এতিয়া মূল কথালৈ আগবাঢ়োঁ। সদায় আপুনি হাইট বঢ়াবৰ কাৰণে সন্তুলিত আহাৰ গ্ৰহণ কৰিব। আপোনাৰ আহাৰত সদায় এনেকুৱা উপাদান থকা খাদ্য ৰাখিব য'ত জিংক, প্ৰটিন, ফছফৰাছ, কেলছিয়াম এইবোৰ অধিক মাত্ৰাত পোৱা যায়। লগতে আপুনি ফলৰ জুচ বা গাখীৰ আদি বেছিকৈ খাব। দ্বিতীয়তে, সদায় আপুনি সোনকালে উঠা আৰু সোনকালে শুৱা এই অভ্যাসটো কৰিব। লগতে আপুনি যিখিনি সময় ভালদৰে শুৱে সেইখিনি সময় যাতে ভৰপূৰ আপোনাৰ টোপনি আহে সেইটো লক্ষ্য কৰিব। বিশেষকৈ 7 পৰা 8 ঘণ্টালৈ আপুনি নিশ্চয় শুবলৈ চেষ্টা কৰিব আৰু সেই টোপনি যাতে আপোনাৰ ব্যাঘাত নহয় তাৰ প্ৰতি যত্ন কৰিব। তৃতীয়তে, এগিলাচ গাখীৰ ল'ব আৰু তাত অশ্বগন্ধাৰ পাউডাৰ 2 চামুচ মিহলি কৰি ল'ব আৰু ৰাতি শোৱাৰ আগতে সদায় ইয়াক খাব আৰু ইয়াৰ পাৰ্থক্য আপুনি নিজে লক্ষ্য কৰিব পাৰিব কেইদিনমান পিছত। চতুৰ্থতে, আপোনাক প্ৰয়োজন হ'ব ভিটামিন ডিৰ, গতিকে আপুনি গাই গৰুৰ গাখীৰ, বাদাম, তেল আদি গ্ৰহণ কৰিব পাৰে। ভিটামিন ডিয়েও মানুহক উচ্চতা বঢ়োৱাত সহায় কৰে। পঞ্চমতে, পাৰিলে আপুনি অলপ সময় হ'লেও 20 পৰা আধা ঘণ্টা সময়লৈ এক্সাৰচাইজ কৰিব। বিশেষকৈ স্কিপিং কৰিব পাৰে। স্কিপিং কৰিলে যথেষ্ট হাইট বঢ়াত সহায় হয়। ষষ্ঠতে, সেউজীয়া শাক পাচলি যিমান পাৰে খাব। সেউজীয়া শাক পাচলিও মানুহৰ উচ্চতা বৃদ্ধিত যথেষ্ট সহায় কৰে। সপ্তমতে, আপুনি যিমান পাৰে পানী খাব। পানী বেছিকৈ খালে আপোনাৰ বিভিন্ন উপকাৰৰ উপৰিও হাইট বঢ়াটো যথেষ্ট সহায় কৰে। অষ্টমতে, নিয়মিত আপুনি পিঁয়াজ খাব পাৰে। পিঁয়াজ যদি আপুনি খাবলৈ বেয়া পায় তেনেহ'লে গুড় মিঠৈও খাব পাৰে। গুড় মিঠৈ খালেও মানুহৰ উচ্চতা বৃদ্ধিত সহায় হয়। নৱমতে, ৰাতি আপুনি 4-5টা বাদাম ভিজাই থ'ব আৰু পুৱা এগিলাচ গাখীৰৰ সৈতে খাব। এনে কৰিলেও আপুনি যথেষ্ট সুফল পাব। ইয়াৰ উপৰি আপুনি ক'লা জালুকৰ গুটিও ৰাতি ভিজাই থ'ব পাৰে আৰু পুৱা খাব পাৰে। কিন্তু এইটো বহুতে কৰিবলৈ টান পায়, গতিকে আপুনি বাদাম তিয়াই থৈ সেই বাদাম খাই উঠি এগিলাচ গাখীৰ পুৱাই খাব পাৰে। এনে কৰিলে আপুনি সুফল লাভ কৰিব। দশমতে তথা অন্তিমতে, পাৰিলে সদায় পুৱা উঠি আপুনি এমুঠিমান বুট খাবলৈ চেষ্টা কৰিব। বুট খালে মানুহৰ হাড় গঠনত যথেষ্ট সহায়ক হয় আৰু মানুহৰ ই উচ্চতা বৃদ্ধিতো যথেষ্ট সহায় কৰে আৰু ই যথেষ্ট শক্তিবৰ্ধক খাদ্যও হয়। বন্ধুসকল, এয়া আছিল 10টা প্ৰধান উপায় যাৰ দ্বাৰা আপুনি যদি চাপৰ হয় গতিকে আপুনি নিজৰ হাইট বৃদ্ধি কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'ৰ কথাখিনি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে সদায় আমাৰ চেনেলত হেল্থ বিষয়ক ভিডিঅ' পাবলৈ আৰু আমাৰ চেনেলটোৰে জড়িত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।